সিটিং MLA সিটিং মন্ত্ৰীসকলে যদি এইবাৰ মই UPPLৰ পৰা টিকিট নলম বুলি তেওঁলোকে কৈছে তো আপোনালোকে বুজক যে UPPL গ্ৰাছৰুট লেভেলত কেনেকা হৈ আছে কল প্ৰমোদ বড়ো আৰু দীপেন বড়ো থাকিব দাদা ভাই যিসকলে 5টা বছৰ একজনে চিফ হয় এজনে এপছৰ প্ৰেছিডেণ্ট হয় BTC গোটেই লুটিলে তেওঁলোকে দুজনে UPPLত থাকিব বাকি সব আমাৰ দলত আহিব যোৱা BTC নিৰ্বাচনতো আমাক BTC ৰাইজসকলে BTC বছৰ স্বাৰ্থত সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত আমাক বিপুল ভোট দিছিলে ইয়াৰ কাৰণে মই BTC বাসীক আপোনালোকৰ সকলো BTC বাসীৰ ভোটাৰসকলক ধন্যবাদ জ্ঞাপন যাচিছোঁ আৰু BTSCটো আৰু শক্তিশালী কৰিবৰ কাৰণে BTC অঞ্চলত আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিবৰ কাৰণে BTC অঞ্চলত প্ৰায় 5,000তকৈ বেছি বিভিন্ন ডিপাৰ্টমেণ্টত পোষ্ট খালী হৈ আছে যোৱা 5টা বছৰত প্ৰমোদ বড়োৱে তেখেতসকলে এপইণ্টমেণ্ট দি নগ'ল তো যুৱসকলে আজি চাকৰি পোৱা নাই 5টা বছৰত যুৱ যুৱতীসকলে মেধাৱী যুৱ যুৱতীসকলে চাকৰি পোৱা নাই আমাৰ চৰকাৰ অহা পাছত CSB গঠন কৰাৰ পাছত আমি গম পালোঁ 5,000তকৈ বেছি পোষ্ট খালী আছে সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰে অতি সোনকালে এডভাৰ্টাইজ দিখিনিত ৰিক্ৰুটমেণ্ট কৰা প্ৰচেছটো আৰম্ভ কৰিম বুলি কৈছে তো আমাক BTC অঞ্চলত যুৱ যুৱতীসকলে চাকৰি পোৱাৰ স্বাৰ্থত BTC আৰু শক্তিশালী কৰাৰ স্বাৰ্থত ইয়াৰ কাৰণে আমাক 15টা NDA কেণ্ডিডেট BTC অঞ্চলত দিছপুৰত পঠাব লাগে আৰু দিছপুৰত তেখেতসকলে এই অঞ্চলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট বিভিন্ন ইস্যু লৈ তেওঁলোকে মাত মাতিব ইয়াৰ কাৰণে আমি BPF যুৱ BPF হৈ সমূহ BTC বাসীসকলক আগন্তুক MLA ইলেকশ্যনত 9 তাৰিখত হ'ব আপোনালোকে হিল দল ভাঙি যোৱা BTC নিৰ্বাচনত যেনেকৈ ভোট দিছিলে আবাৰ 9 তাৰিখত হিল দল ভাঙি ওলাই আহি NDAৰ কেণ্ডিডেটসকলক ভোট প্ৰদান কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু আমি আশাবাদী য'ত BPFে মিটিং কৰে সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰে মিটিং কৰে তাত ইমান ক্ৰাউড ইয়াৰ কাৰণে কওঁ যে ক্ৰাউড চেজ BPF ইজ উইনিং যোৱা BTC নিৰ্বাচনত আমি 7,40,000 ভোট পাইছোঁ UPPLে পাইছে 6,16,000 NDA BJP হিচাপে তেওঁলোকে পাইছে 5.5 লাখ 30টা সমষ্টিত খেলিছোঁ তো আমাৰ যদি 7,40,000 ভোট এফালে যদি BJPয়ে 5,50,000 ভোট 13 লাখ ভোট NDAৰ লগত আছে UPPৰ লগত আছে অকল 6 লাখ যোৱা BTC নিৰ্বাচনৰ আগত UPPৰ লগত মন্ত্ৰী আছিল চিফ আছিল ডেপুটি চিফ আছিল তথাপিও তেওঁলোকে 7জন MCLA পালে তো এইবাৰ কি মুখৰ কাৰণে তেওঁলোকে MLA কেণ্ডিডেট দিব পৰা নাই তেওঁলোকে UPPলত নেতাসকলে BTC ৰাইজসকলে জানে যে NDAৰ লগত 13 লাখত বেছি ভোট আছে UPPৰ লগত 6 লাখ ভোট আছে ইয়াৰ কাৰণতে উৰ্খাও গৰায়ে তেখেতে মই এবাৰ নিখিলিম NDAৰ লগত নোৱাৰিম বুলি উৰ্খাও গৰা চিটিং কেবিনেট মিনিষ্টাৰ তেখেতে টিকেট লোৱা নাই জন নেকি UPPL প্ৰতিষ্ঠা সভাপতি আছিল তেখেতে BTCৰ ডেপুটি চিফ আগত ওদালগুৰিৰ MLA এক সময়ত শিক্ষক গোবিন্দ বসুমতাৰীয়ে এজন মেধাৱী আৰু বুদ্ধিজীৱী যে তেওঁ জানে NDAৰ লগত যুঁজিব নোৱাৰে ইয়াৰ কাৰণে তেখেতে টিকেট লোৱা নাই গোসাইগাঁৱত MLA জিৰণ বসুমতাৰী তেওঁৱে টিকেট লোৱা নাই বৰমাৰ UPPLত MLA ভূপেন বড়ো আমাৰ দলত আহিলে তেওঁৱে টিকেট লোৱা নাই আজি লৰেন্স ইছলাৰী কোকৰাঝাৰ সমষ্টিত সিটিং MLA আছিল তেখেতে কৈ আছে যে আমি নোৱাৰোঁ যুঁজিবলৈ আমি নোৱাৰোঁ সি খেলিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই আজি সিটিং MLA সকলে নিৰ্মল নাৰ্জাৰী চিল্লি চিৰাঙত সিটিং MLA UPPLত তেখেতে টিকেট লোৱা নাই সিটিং MLA সিটিং মন্ত্ৰীসকলে যদি এইবাৰ মই UPPLৰ পৰা টিকিট নলম বুলি তেওঁলোকে কৈছে তো আপোনালোকে বুজক যে UPPL গ্ৰাছৰুট লেভেলত কেনেকা হৈ আছে তো MLA ইলেকশ্যন পাছত তেওঁলোকৰ তাত অকল প্ৰমোদ বড়ো আৰু দীপেন বড়ো থাকিব দাদা ভাই যিসকলে 5টা বছৰ একজনে চিফ হয় এজনে এপছৰ প্ৰেছিডেণ্ট হয় BTC গোটেই লুটিলে তেওঁলোকে দুজনে UPPLত থাকিব বাকি সব আমাৰ দলত আহিব সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে কৈছে আমাৰ BPF দলৰ দৰ্জা খোলা বিভিন্ন UPPLৰ নেতাসকলে আমাৰ তাত আহিব পাৰিব এতিয়াও আমি তেওঁলোকক অনুৰোধ জনাইছোঁ এতিয়াও বাম্পাৰ অফাৰ চলি আছে আমাৰ BPF দলত আপোনালোকৰ কাৰণে দৰ্জা খোলা কিন্তু এই বাম্পাৰ অফাৰটো MLA ইলেকশ্যন পাছত বন্ধ হৈ যাব আমি BTCটো আমি মিলি কিনিত এটা শান্তি প্ৰতিষ্ঠা কৰিব উন্নত BTC গঠন কৰিব লাগিব সকলো জাতি জনগোষ্ঠীৰ সমূহ অধিকাৰ আৰু সমূহ উন্নয়নৰ কাৰণে সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰৰ নেতৃত্বত আমি কাম কৰিম আহক একেলগে সবে মিলি কিনি BTCটো আমি একটা শক্তিশালী BTC আমি কৰিম আপোনালোকে চাওক নিখিল বড়ো ছাত্ৰ সন্থাৰ এজন সভাপতিয়ে ইমান গাড়ী লৈ ইমান টকা পইচা ক'ৰ পৰা পাইছে ৰিহন ডিমাৰী এজন বিজনেছমেন আৰু এক সময়ত তেখেতে বহুতবাৰ
মিনিষ্টাৰ হৈ আহিছে আৰু তেখেতে এজন বিজনেছমেন তো ৰিহন দৈমাৰীৰ লগত যুঁজিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ এক সময়ত প্ৰেছিডেণ্ট দীপেন বড়ো ক'ৰ পৰা পইচা পাইছে নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰেছিডেণ্ট হৈ থকা টাইমতে তেখেতে ইমান লুটি পুটি কৰিলে নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰেছিডেণ্ট তেওঁ এৰি কিনি ৰাজনীতিকত আহিছে আজি দীপেন বড়োৰ কাৰণে জনগণে ডাঙৰ নহয় বড়ো জাতি ডাঙৰ নহয় আজি বড়ো জাতিৰ বেঞ্চাৰ স্কুলত সমস্যা সমাধান কৰিব লাগিছিল বিভিন্ন সমস্যা আছিল কিন্তু এইবোৰ সব সমস্যা সি নেওচি কিনিত নিজৰ কথা চিন্তা কৰি কিনিত সি আজি MLA খেলিব আহিছে মই দীপেন বড়োৰ লগত নিখিল বড়ো ছাত্ৰ সন্থাত একেলগে আপচু কৰিছোঁ এতিয়াও মই দীপেন দাদা কৈছোঁ আপোনাৰ ভুল ধাৰণা হৈ গ'ল আপুনি 15-20 বছৰ অপজিশ্যনত থাকিব লাগিব ইয়াৰ কাৰণে আমি কৈছিলোঁ আমাৰ দলত আহক আমি একেলগে কাম কৰিম কিন্তু দীপেন বড়োৰ ভুল ধাৰণাৰ কাৰণে সেই 15 বছৰ অপজিশ্যনত 15-20 বছৰ অপজিশ্যনত থাকিব লাগিব দীপেন বড়ো হাৰাটো খাটাং ৰিহন দৈমাৰী ছাৰৰ লগত যুঁজিব নোৱাৰে ৰিহন দৈমাৰী ছাৰক ওদালগুৰি অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীয়ে ভাল পায় NDA কেণ্ডিডেট হিচাপে আমি ওদালগুৰিত আমি জিতিম দীপেন বড়ো UPPLত য'ত নেকি গোবিন্দ বসুমতাৰী ছাৰে নিজে কৈছে যে আমি হাৰিম UPPLে হাৰিম ইয়াৰ কাৰণে মই নিখিলিম বুলি এই গোবিন্দ বসুমতাৰী ছাৰ ৰেজেক্ট কৰা টিকেটটো নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰেছিডেণ্টে লৈছে ইয়াৰ কাৰণে খুব দুৰ্ভাগ্যজনক চৰমৰ কথা এজন সিটিং MLA ৰেজেক্ট কৰাৰ পাছত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰেছিডেণ্টে ইমান লোভ ইমান সি নিজৰ ইণ্ডিভিজুৱেলিষ্টিক নিজকে চিন্তা কৰে এই ৰেজেক্ট কৰা টিকেটটো সিয়ে লৈছে খুব মই চৰম কৰিছোঁ এক সময়ত সতীৰ্থ হিচাপে দীপেন বড়োৰ খুব চৰমৰ কথা গোটেই বড়ো জাতিৰ কাৰণে চৰমৰ কথা যে এপচুৰ প্ৰেছিডেণ্ট হাৰিব গৈ আছে আগন্তুক MLA ইলেকশ্যনত